২৭,০০০ কৰি টকা ১৫,০০০ পাব ২৭,০০০ টকা মানে কৰি ফেমিলিক বছৰি দিয়া হ'ব আৰু ১ লাখ পৰিয়ালৰ টাৰ্গেট কৰিছোঁ আৰু ইয়াৰ বাহিৰে এতিয়া আমি কিছুমান আঁচনি কৰিছোঁ যে ক্ষুদ্ৰ আঁচনিৰ ভিতৰত ২৬,০০০ টকা কৰি আমাৰ হাঁহ কুকুৰা পালনৰ এটা আমি আঁচনি কৰিছোঁ প্ৰত্যেকটো পৰিয়ালে হাঁহ কুকুৰা পালন কৰিবলৈ যিবিলাক বিচাৰে তেখেতসকলে নিজৰ কণ্ট্ৰিবিউশ্যন ৫,০০০ দিব লাগিব চৰকাৰে মানে ২০,০০০ টকা দিব আৰু হাঁহ কুকুৰা পালন কৰাৰ এটা আঁচনি আমি ইতিমধ্যে কৰিছোঁ ছাগলী পালনৰ আঁচনি কৰিছোঁ গাহৰি পালনৰ আঁচনি কৰিছোঁ আৰু হেণ্ডলুম ক্ষেত্ৰত বহুত আমি কাম কৰিবলৈ লৈছোঁ আৰু এগ্ৰিকালচাৰ ছেক্টৰত অৰ্গেনাইজভাৱে যিবিলাক আমাৰ তাত ফচলবিলাক হয় সেই ফচলবিলাক লৈ পেলাই এগ্ৰিকালচাৰ ছেক্টৰত আমি বহুতখিনি কাম কৰাৰ কাৰণে আঁচনি লৈছোঁ আৰু এই বছৰে আমি বিশেষভাৱে যিটো MGNREGAৰ পৰা আদি কৰি ৰুৰেল ডেভেলপমেণ্টৰ যিবিলাক স্কিমবিলাক যাতে 100% ভালকৈ ইমপ্লিমেণ্ট হয় ইয়াৰ কাৰণে জুলাই মাহৰ পিছত আমাৰ অভিযান আছে আৰু কেন্দ্ৰীয় যিবিলাক ফ্লেগশ্বিপ আঁচনি মুখ্যমন্ত্ৰীৰ নামত আৰু আমাৰ প্ৰধানমন্ত্ৰীৰ নামত যিবিলাক আঁচনি আছে সেই আঁচনিবিলাক BTR অঞ্চলত যাতে 100% ৰূপায়ণ হয় ইয়াৰ কাৰণেও আমি কিছুমান আঁচনি তৈয়াৰ কৰিছোঁ এই বিথাংখী বুলি এটা আঁচনি আমি আৰম্ভ কৰিছোঁ আমাৰ চৰকাৰৰ দিনত আমাৰ 40টা সমষ্টিত প্ৰত্যেকটো সমষ্টিতে 200জন একদম গৰীব শ্ৰেণীৰ আমাৰ মহিলাসকলে হওক বা যিসকলে সৰু সুৰা পিঠা দোকান দিছে চাহ দোকান দিছে বা তেনেকুৱা গৰীব মানুহবিলাকক 5,000 কৰি টকা দিয়া এটা আঁচনি লৈছোঁ আগৰ চৰকাৰৰ সময়ত যিটো খুটা কম্বল দিছিলে আমি সেই খুটা কম্বলটো নেদি পেলাই আমি আমাৰ সময়ত খুটা কম্বলে কোনো অৰ্থনৈতিকভাৱে হওক বা কোনো দিশৰ পৰা এটা পৰিয়ালক সহায় নকৰে তো সেইকাৰণে আমি ডাইৰেক্ট 5,000 টকা দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু এটা বছৰত আমি প্ৰায় 27,000 পৰিয়াল আমাৰ BTC এৰিয়াত এই বেনিফিটটো পাব আৰু 3টা বছৰত আমি 1 লাখ পৰিয়ালক টাৰ্গেট কৰিছোঁ 1 লাখ পৰিয়ালে 5,000 কৰি টকা পাব ছাত্ৰ ছাত্ৰীৰ নামত 5,000 পাব কিছুমান পৰিয়ালে এনেকুৱা যিবিলাক দুখীয়া পৰিয়ালে সেইটো পাব আৰু হেল্থৰ নামত 5,000 পাব